আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি সদায় মুখ্যমন্ত্ৰী এজনে মুখ্যমন্ত্ৰীৰ সন্মান নৰক্ষা নকৰি জেং কৰি কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে এটা ভাল কাম নাই আপোনাৰ জীৱনত এনেই হুলস্থুল কৰি থাকে বোলে মই বিৰাট উন্নয়ন কৰিছো কিহৰ আপুনি ঘণ্টা উন্নয়ন কৰিছে কি উন্নয়ন কৰিছে আপুনি কওক কি উন্নয়ন কৰিছে আপুনি নমস্কাৰ বন্ধু বান্ধৱীসকল বাক্সাৰ কাৰাগাৰ সন্মুখত দীপক মেধিৰ গুলি বৃদ্ধি হৈছিল আপোনালোকে ফেচবুকলৈ দেখি আছা দুখ কৰিছোঁ আমি ভাবিছোঁ যে জুবিনদাৰ ন্যায়ৰ বাবে সকলোৱে চিঞৰি ফুৰিছে আৰু কালি যুদ্ধ হৈছিল বাক্সাৰ কাৰাগাৰত এনেকুৱা এটা যুদ্ধ হৈছে যে মানে কাৰোবাৰ গাঁতত শিলগুটি লাগিছে কাৰোবাৰ গাঁতত এনেকুৱা ফায়াৰ কৰাত মানে গুলি লাগিছে ইমান যে ৰেডি আছে জুবিনদাৰ ন্যায় নাপালে মানুহে নিজৰ জানটোও দিব বা নিজে সত্য কৰি ল'ব কিয়নো বাৰু জুবিনদা আমাৰ অসমৰ প্ৰাণৰ শিল্পী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ কৰিছে সকলোৱে যে আমাক ন্যায় সোনকালে লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি দিয়া এটা হেছটেগটো আজি 1 মিলিয়নৰ পাৰ হৈ গ'ল কিন্তু আমি এতিয়াও পোৱা নাই ন্যায় ঠিক আছে কিবা পলিটিক্সৰ লাইনৰ কথা কৈ আছে বা ন্যায়ৰ কথা কৈ আছে পলিটিক্সো হ'ব পিছত কিন্তু অনুগ্ৰহ কৰি জুবিনদাৰ লগত পলিটিক্সৰ কথা জড়িত নকৰিব কিয়নো বাৰু পলিটিক্সৰ কথা বা ৰাজনীতিকৰ কথা জুবিনদাই কেতিয়াও ভাল পোৱা নাছিলে ভাল পোৱাটো কেতিয়াও নাছিলে জুবিনদা যেতিয়া মৃত্যু হোৱা নাছিলে সেই সময়ত জুবিনদাই কোৱা গৈছিল এইটো কথা মই ৰাজনীতিক কেতিয়াও ভাল নাপাওঁ এনেকুৱা কৈছিল মানে বিজেপিৰ এইবিলাকতো কোৱা কথা নহয় ঠিক আছে এতিয়া আমাৰ অখিল গগৈ ডাঙৰীয়া কি ক'লে বাৰু অখিল গগৈ ডাঙৰীয়া মানে অলপ খঙত কথা ক'লে মুখ্যমন্ত্ৰীক কি কথা ক'লে আপোনালোকে চাই ল'ব প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ এইটো মোৰ নতুন চেনেল সকলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিলোঁ বা আপোনালোকক কৈ দিলোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব যদি জুবিনদাক ভাল পোৱা হেছটেগ দিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্টত লিখি দিব দেই সকলোৱে লিখি দিব যাতে আমাৰ জুবিনদা সোনকালে ন্যায় পাব ঠিক আছে চাই ল'ব ভিডিঅ'টো আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি সদায় মুখ্যমন্ত্ৰী এজনে মুখ্যমন্ত্ৰীৰ সন্মান নৰক্ষা নকৰি জেং কৰি কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে এটা ভাল কাম নাই আপোনাৰ জীৱনত এনেই হুলস্থুল কৰি থাকে বোলে মই বিৰাট উন্নয়ন কৰিছো কিহৰ আপুনি ঘণ্টা উন্নয়ন কৰিছে কি উন্নয়ন কৰিছে আপুনি কওক কি উন্নয়ন কৰিছে আপুনি অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু মথাউৰি কেইটামান বনাইছে আৰু তাতকে কি হৈছে আপুনি কওকচোন আপোনাৰ দিনত কি হৈছে কওক জনগণৰ উন্নতি হা প্ৰত্যেক দিনাই আপুনি সংবিধান হাতত তুলি লয় আইন নিজৰ হাতত তুলি লয় ভুৱা এনকাউণ্টাৰ কৰে ধৰ্মৰ ভিত্তিত কাজিয়া লগাব খোজে ধৰ্মৰ ভিত্তিত সদায় মানুহৰ মাজত উত্তেজনা বিয়পাই দিয়ে সাম্প্ৰদায়িক কথা-বাৰ্তা 24 ঘণ্টা কাকো শান্তিত থাকিব নিদিয়ে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বেছি হৈছে অশান্তি হৈ গৈছে আৰু নোৱাৰিছো আপুনি এনেকৈ অসমীয়া কৰক গীতাৰ্থ দেৱশৰ্মা ASP যাৰ কাৰণে আজি এই ঘটনাবিলাক ঘটিবলৈ পালে আমাৰ একদম খাস অসমীয়া খিলঞ্জীয়া অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ পালে মেধি কলিতা মানুহ বড়ো মানুহ এইবিলাক মানুহৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিবলৈ পালে বৰ খিলঞ্জীয়া কৈ থাকে আজি সব খিলঞ্জীয়া কেলে কোবালে আপুনি ধেমালি পাইছে আপুনি এইটো কেনেকৈ হ'ব আপুনি কওক আপোনাৰ মুখখন প্ৰথম কথা বন্ধ কৰক চিলাই দি দিয়ক আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য মানুহ নহয় আপোনাৰ মুখখন চেলবেলিয়া আপোনাৰ মুখখনৰ কাৰণে গোটেই অসমত অশান্তিৰ সৃষ্টি হৈছে নাম্বাৰ 1 নাম্বাৰ 2 আপুনি গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে
আপোনাৰ মনটো যেহেতু বেয়া, সাম্প্ৰদায়িক, 2 নম্বৰী আৰু প্ৰতিশোধ পৰায়ণ, সেইকাৰণে আপোনাৰ গৃহ বিভাগে কোনো ভাল কাম কৰিব নোৱাৰে, লাষ্টত গৈ এনেকুৱা অদৰকাৰী কাম এটা কৰি জনতাৰ ওপৰত আক্ৰমণ কৰি দিয়ে। গীতাৰ্থ দেৱশৰ্মাক লগে লগে আপুনি ছাছপেণ্ড কৰক, লগে কেছ দিয়ক, তেওঁৰ ওপৰত ক্ৰিমিনেল কেছ দি তেওঁৰ ওপৰত বিচাৰ আৰম্ভ কৰক আপুনি। এইটো নহ'ব নহয় এনেকৈ। আৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মানুহক মিঠাই পিটে নেকি? ঠিকেইতো, মানুহেতো ঠিকেই মানে আপোনাৰ এই কি কয় শ্যামকানু মহন্ত যাক অভিযুক্ত বুলি ভাবিছে, যাক দোষী বুলি ভাবিছে মানুহে, যাই আকৌ এইটো কি সিদ্ধাৰ্থ শৰ্মা যাক দোষী বুলি ভাবিছে, তেওঁলোকৰ অঞ্চললৈ গৈছে, প্ৰতিবাদ কৰিবই। প্ৰতিবাদ কৰিলে কেনেকৈ প্ৰতিবাদকাৰীক কেনেকৈ চম্ভালিব লাগে সেই কথাটো নজনাৰ কি বিভাগ এইটো? কি পুলিচ, কি গৃহ বিভাগ, কি মুখ্যমন্ত্ৰী? আপুনি মানুহক চম্ভালিব নাজানে? আপুনি আগতে বহুদিনৰ আগতে ঠিক কৰি থৈছে যে সেইখন জেললৈ নিব। সেইখন জেললৈ নিবৰ কাৰণে আপুনি আগতে কিয় প্ৰস্তুতি চলোৱা নাছিলে যে মানুহ ওলাব পাৰে, চাইডে চাইডে কি দিব লাগিব, তাৰ ব্যৱস্থা কিয় কৰি থোৱা নাছিলে আপুনি? আৰু মইতো দেখিছোঁ এতিয়া টিভিবিলাকত আৰু মোৰ সাংবাদিকসকল, স্থানীয় সাংবাদিকে কৈছে যে মানুহৰ গাত দুখ নাই নহয়, মানুহে বোলে একদম শান্তিপূৰ্ণভাৱে ৰাস্তাত প্ৰতিবাদ কৰি আছিলে। এই মানুহটোৱে গৈ গীতাৰ্থ দেৱশৰ্মা বুলি পুলিচটোৱে গৈ বোলে পিটন দি দিলে, তাৰ কাৰণে মানুহবিলাক গোটেই হুলস্থুল হ'ল, তাৰপিছতে বোলে শিলগুটি মৰামৰি। এতিয়া আপুনি মানুহক ক'ব নৈৰাজ্যবাদী, আপুনি নৈৰাজ্যবাদী, আপোনাৰ চৰকাৰ নৈৰাজ্যবাদী, বিজেপি চৰকাৰ নৈৰাজ্যবাদী। মানুহৰ ওপৰত এনেকৈ অতি সোনকালে আক্ৰমণ কৰা আপোনাৰ চৰকাৰখন হ'ল আটাইতকৈ ডাঙৰ নৈৰাজ্যবাদী শক্তি অসমৰ। আটাইতকৈ ডাঙৰ যদি এনাৰ্কিষ্ট কোনোবা আছে আপুনি, বেলেগ কোনো নহয় অসমৰ। আটাইতকৈ 2 নম্বৰী ৰাজনীতি কৰা মানুহ আছে যদি আপুনি, বেলেগ কোনো নহয় অসমৰ। দুৰ্ভাগ্যজনক ঘটনা। মানুহক কেনেকৈ অত্যাচাৰ কৰে, মানুহক কেনেকৈ মাৰপিট কৰে, তাকো একেবাৰে খাটি অসমীয়া, খিলঞ্জীয়া অসমীয়া মানুহ, মেধি লিখা মানুহ, বড়ো, বসুমতাৰী লিখা মানুহ। কথাই প্ৰতি খালি তোমালোকৰ লাঠিডাল বন্দুক টুৱাৰি, এইটো কেনেকুৱা কথা? জুবিন গাৰ্গ হাৰ্থ, গতিকে তেওঁৰ কাৰণে কোনোবাই প্ৰতিবাদ কৰিব, প্ৰতিবাদটো তোমালোকে ঠিকমতে মেনেজ কৰা, তেওঁলোকক ভালকে মানে কি কয় এইটো কি কয় ধুনীয়াকৈ তোমালোকে সেইটো হেৰি কৰা, মেনেজমেণ্টটো ঠিকমতে কৰা। মেনেজমেণ্টটো ঠিকমতে নকৰি মানুহৰ ওপৰত গুলিয়াই দিবা, মানুহক উত্তেজিত কৰিবা, মানুহক অপৰিচিতভাৱে নিজ জনতাৰ ওপৰত আক্ৰমণ কৰিবা, আৰু তাৰপিছত আকৌ জনতাৰ ওপৰতে বিভিন্ন কথা ক'বা। আৰু যেতিয়া তুমি ফেইল কৰিবা, তৃতীয় শক্তি, তৃতীয় শক্তি, তৃতীয় শক্তি। কোনটো তৃতীয় শক্তি তোমাৰ? ক'ত তোমাৰ তৃতীয় শক্তিটো আছে? সাধাৰণ জনতা তৃতীয় শক্তি নেকি? সাধাৰণ জনতা অসমৰ 1 নম্বৰ শক্তি। জনতাই প্ৰতিবাদ কৰিছিলে, জনতাৰ প্ৰতিবাদৰ ওপৰত গীতাৰ্থ শৰ্মাই মাৰপিট কৰিছে, আৰু চাগে গীতাৰ্থ শৰ্মাক মাৰপিট কৰিবলৈ তুমি দিছিলা, আপুনি দিছিলে, আৰু যদি আপুনি দিছিলে তেতিয়াহ'লে তৃতীয় শক্তিটো আপুনি। এই ঘটনাৰ কাৰণে জগৰীয়া আপুনি আৰু আপুনি। আজি বাস্কা জিলাৰ কাৰাগাৰৰ সন্মুখত হোৱা ঘটনাৰ কাৰণে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা, আন কোনো নহয়। মই অতি সোনকালে গীতাৰ্থ দেৱশৰ্মাক ছাছপেণ্ড কৰিবৰ কাৰণে, তেওঁৰ ওপৰত ক্ৰিমিনেল গোচৰ তৰিবৰ কাৰণে, আৰু কিয় গৃহ বিভাগ ব্যৰ্থ হৈছে, ব্যৰ্থতাৰ কাৰণে যাৰ ওপৰত শাস্তি দিব লাগে, আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এজন অসমীয়া হিচাপে দাবী উত্থাপন কৰিছোঁ, এজন মানুহ হিচাপে দাবী উত্থাপন কৰিছোঁ, এজন অসমৰ মানুহৰ কাৰণে মাত মতা মানুহ হিচাপে দাবী উত্থাপন কৰিছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছোঁ, অখিল গগৈ হিচাপে দাবী উত্থাপন কৰিছোঁ যে আপুনি পদত্যাগ নকৰিলে অসমখন শান্ত নহয়, অসমখন শান্তিৰে থাকিবলৈ নাপায়, অসমীয়া মানুহ শান্তিৰে থাকিবলৈ নাপায়। আপুনি পদত্যাগ কৰক, আৰু আপুনি পদত্যাগ কৰক। ধন্যবাদ ৰাইজ, মই বেছি উত্তেজিত হৈছোঁ মই জানিছোঁ, কিন্তু জনতাৰ ওপৰত আক্ৰমণ কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু জনতাক এনে দোষাৰোপ কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কিন্তু জুবিন দাক আমি বহুতে ভাল পাওঁ, কিন্তু শ্যামকানু মহন্ত
যিহেতু কাৰাগাৰ বাক্সা যি জিলা কাৰাগাৰ আছে তাত সোমোৱাই দিয়া হৈছে আৰু এই মুহূৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মই একাংশ লোক আছে, কি ক'ব ইয়ালৈ যে আনিছে, কি ক'ব বাইদেউ? আপোনালোকে ইয়াত যিখন কাৰাগাৰ আছে তালৈ লৈ অহা হৈছে, কি কৰিব এটা খুবেই খালো ইমান ধুনীয়া জেলত কিয় আনিব লাগে তাহাক? তাহাঁতো পচা জেলৰ যোগ্য না, য'ত মানে একো লেট্ৰিন নাই, বাথৰুম নাই, গা ধুব নাপায়, পচি পকা লৈ সিজি মৰব লাগে, সেনেকুৱা জেলত হ'ব লাগিছিল। ইমান নতুনকৈ ধুনীয়া বনা জেলখন কিয় আনিব লাগে তাহাক? আমাৰ কি মানুহটোক মাৰছি তেখেতে? তাৰ কি মানুহক মাৰছি ভাবছি না একবাৰ? কি মানুহটোক মাৰি পেলাই ভৰ্তি কৰি অসমত নৰে ছিংগাপুৰত লৈ যায় মাল্লা মৰম কৰি। আৰু অনুৰাগী বিলাকে চুবা গেলি চুবা নেদে, দৈলে দৈলে ফেলে দেই। আজি কোনে মাল্লাক? তাহুনেতো মাল্লা। অনুৰাগী মৰমতহে চুবা যায়, মৰমত একবাৰ জুবিনৰ হাতখন চুবা যায়, হাতখন চুবা নেদে। সমন্বয় বাক্সা জিলাত জুবিনৰ মানুহ নাই বুলি ভাবছিল, কিন্তু আমাৰ এতিয়া জুবিনৰ মানুহ বহুত আছে। হেমন্ত বিশ্ব শৰ্মাই ভাবছিল বাক্সা জিলাত মানুহ নাই, কিন্তু জুবিনক আমি বহুতে ভাল পাওঁ। কিন্তু চামখানু মহন্তৰ সিদ্ধান্তক গুৰুত্বত ফাঁচি লাগে। যিমানজন ইয়াত আছিল, যিমানজন গোটেই মাহে হাঁহি হাঁহি জুবিনক বাধ্য কৰাইছে পানীত নুমাব। জুবিনে নুনুমে এনেকৈ ভাগৰত আছে, নুমা আৰচিখনে এজনকৈ তালৈ লৈ যোৱাচোন, এই দূৰলৈ লৈ যোৱাচোন, পানীত দূৰত দিবা দে। ডিচি খুৱাই লৈছে, খুৱালে মানে পানীত মৰিলে তেতিয়া ৰিপৰ্টত পানীত মৰা হ'ব। তেতিয়া ৰিপৰ্টত পানীত মৰা হ'ব। বিচাৰো সিদ্ধাৰ্থৰ কাৰণে চামখানুক ফাঁচি লাগে। আমাক পাব্লিকক ওলাই দিয়ক, আমাৰ বেলেগক প্ৰতিবাদে পঠাই দিয়ক। এনেকুৱা ভাই এতিয়া জুবিনে সাঁতুৰি উশাহ নিশাহ বন্ধ হৈ গৈছিল, সন্ধিয়া পাছৰ পৰা আহি আছিল। ইয়াক মাৰিব লাগিব, জেলৰ ভিতৰত নহয়, বাহিৰত ওলাই যাব। ইয়াক মাৰিবই লাগিব, ইয়াক মাৰিবই লাগিব। বাহিৰ কৰি দিয়ক, আমাক বাহিৰ কৰি দিয়ক, ভিতৰত বাহিৰ মাৰিম আমি। যি মূল গেট আছে সেই গেটৰ এই দৃশ্য দেখাব খুজিম যে এই মুহূৰ্তত আৰক্ষীৰ এটা বৃহৎ দল ইয়াত মোতায়েন কৰা হৈছে। যি মূল প্ৰৱেশ পথ আছে সেই প্ৰৱেশ পথত আচলতে প্ৰৱেশ পথত সোমাবলৈ একাংশ লোকে চেষ্টা কৰিছে এই মুহূৰ্তত, আৰু আৰক্ষীৰ এটা বৃহৎ দল ইয়াত এই মুহূৰ্তত মোতায়েন কৰা হৈছে। কি ক'বা বন্দী? শ্যামখানু মহন্ত আৰু সিদ্ধাৰ্থক আনাত ধান্দা মাৰি কিনে ইয়াতে আমাৰ ৰাইজৰ মানুহ দুই এটা সোমাই লৈ গৈছে, যোনবিলাকে শিল লৈ লৈছে, কিবা লৈ লৈছে। আৰে ৰাইজে নদলিব নেকি? ইমানখিনি কৰিছে সিহঁতক আমাৰ আগত কিয় উলিয়াই দিব নোৱাৰে? এই আমাৰ বাক্সা এৰিয়াৰ জিলা কাৰাগাৰখনত আনিছে, এই জাবৰবিলাকক আমাৰ ইয়াতে আনি কিনে আমাৰ বাক্সা এৰিয়াটো ডিষ্ট্ৰিক্টটো লেতেৰা কৰি দিছে। অসমত কি বেলেগ নাছিলে? বেলেগ কাৰাগাৰ নাই? কিমানখিনি কাৰাগাৰ আছে, কিমানখিনি কাৰাগাৰ আছে, কিমানখিনি কাৰাগাৰত দিব নোৱাৰিছে? আমাৰ বাক্সা এৰিয়াটো কাৰাগাৰখনত আনিছে কিয় আনিব লগা হৈছে? হিমন্ত বিশ্ব এইখিনি মাথাত নাই হ'ব। ঠিক আছে, আপোনালোকে দেখা পাইছা, এতিয়া আমাক ন্যায় লাগিব। সকলো চিঞৰি ফুৰিছে আৰু আমি চিঞৰি ফুৰিয়ে থাকিম। ঠিক আছে, সোনকালে ন্যায় লাগিব। গৰিমা বৌ পোন আৰু এবাৰ পষ্ট কৰিলে 28 দিন হ'ল বুলি, কিন্তু ন্যায় পোৱা নাই। কেনে হ'ব বাৰু? সকলোৱে চিঞৰি থাকিব, চাইলেণ্ট হৈ থাকিলে আমি কেতিয়াও ন্যায় নাপাব। সকলোৱে চিঞৰি থাকিব। ঠিক আছে, নেক্সট আপডেট লগ পাম। এইটো চেনেল নতুন হয়, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। লেটেষ্ট আপডেট হিয়াৰ এই চেনেলত পাব। আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ঠিক আছে, বাই।